নমস্কাৰ, মই সঞ্জয় গগৈক স্বাগতম জনাইছোঁ মোৰ আন এটা ব্লগলৈ। আজি মই আন এটা আনবক্সিং কৰিবলৈ লৈছোঁ। আনবক্সিঙত এখন কিতাপ আছে, চাম আমি কি আছে কিতাপখনত। এতিয়া আমি আনবক্সিং কৰিম। এইটো পেকেট এমাজনে ডেলিভাৰ কৰিছে। এতিয়া আমি চাম কি আছে। খুলিছোঁ আৰু ধুনীয়াকৈ আহিছে। আহি গ'ল মোৰ কিতাপ। চেতন ভগতৰ 400 days it's coming। ইয়াৰ MRPটো মই কৈ দিছোঁ। MRP হ'ল 250। এজন হ'ল চেতন ভগত আৰু চেতন ভগত 400 days।